আশা পাতিছোঁ যাতে মোবাইল নেটৱৰ্কটো চবতে সহজলভ্য হয়। দ্বিতীয়তে দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলক আৰু বিশেষকৈ ক্লাছ 9-10ৰ ছাত্ৰ ছাত্ৰীসকলক যাতে একোটাকৈ মোবাইল ফোন দিব পৰা যায় নেকি, এইটো আমাৰ ফালৰ পৰা আমি প্ৰস্তাৱ ৰাখিছোঁ। অহাকালি বাজেট ঘোষণা হোৱাৰ পাছত আমি গম পাম। গতিকে এনেধৰণে অনলাইন শিক্ষা ব্যৱস্থাটোক সকলোৰে কাৰণে সহজলভ্য কৰাৰ কাৰণে আমি ব্যৱস্থা কৰোঁ। অসমৰ বিভিন্ন খিলঞ্জীয়া আৰু জনজাতীয় সাহিত্য সভাসমূহ লগতে অসম সাহিত্য সভা তেওঁলোকৰ লগত আলোচনা সাপেক্ষে এটা ভাষা নীতি অসমৰ কাৰণে গ্ৰহণ কৰা হৈছিল, যিটো ভাষা নীতিৰ জৰিয়তে আমি জনজাতীয় মাধ্যম জনজাতীয় ভাষাসমূহ আমাৰ প্ৰাথমিক পৰ্যায়ত লগতে ছেকেণ্ডেৰী পৰ্যায়ত যাতে স্কুলসমূহত ছাত্ৰ ছাত্ৰীসকলে শিকিব পাৰে তাৰ এটা ফৰ্মুলা তৈয়াৰ কৰা হৈছিলে। আৰু একেটা সময়তে অন্যান্য মাধ্যম অসমীয়া বেংগলী মাধ্যমৰ ছাত্ৰ ছাত্ৰীও যাতে জনজাতীয় ভাষা শিকাৰ এটা সুযোগ সুবিধা পায় তাৰ এটা ফৰ্মুলা দিয়া হৈছিল। আৰু সেইটো আমি এতিয়া কাৰ্যকৰী কৰিবলৈ লৈছোঁ। প্ৰথম পৰ্যায়ত আমি প্ৰাথমিক পৰ্যায়ত জনজাতীয় বা চাহ জনজাতি আদি অঞ্চলত তেওঁলোকৰ ঘৰৰ কথিত ভাষাত তেওঁলোকৰ মাতৃভাষাত পাঠ্যপুথি আমি প্ৰস্তুত কৰিম আৰু সেই পুথিসমূহক এটা ব্ৰিজিং মেটেৰিয়েল বা ব্ৰিজিং লেংগুৱেজ হিচাপে আমি অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত প্ৰৱৰ্তন কৰিম। তাৰ লগে লগে আমি ছেকেণ্ডেৰী পৰ্যায়ত এই জনজাতীয় বা অন্য জনগোষ্ঠীয় ভাষাসমূহক আমি এটা ইলেক্টিভ ছাবজেক্ট হিচাপে আমি ইন্ট্ৰডিউচ কৰিম, যাতে সকলোৱে এই ভাষাসমূহ বিদ্যালয়ত আনুষ্ঠানিকভাৱে পঢ়াৰ